মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই ৰূপালীমা হাজৰিকাই তোমালোকক মোৰ শ্ৰেণীকোঠাৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছো। আজি মই তোমালোকৰ কাৰণে লৈ আহিছো দশম শ্ৰেণী পাঠ্যপুথিখনৰ পৰা, যোনখন বিজ্ঞানৰ পাঠ্যপুথিখনৰ পৰা 11 নম্বৰ অধ্যায়, যাৰ নাম হৈছে মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱীখন। সেই পাঠটিয়ে এটা অংশ যাৰ নাম হৈছে বায়ুমণ্ডলীয় প্ৰতিসৰণ, যাক কোৱা হয় এটমস্ফেৰিক ৰিফ্লেকশ্যন। তাৰ বিষয়ে কিছু আভাস দিবলৈ তোমালোকৰ মাজলৈ মই আহিছো। আশা কৰো তোমালোকৰ অলপ হলেও সুবিধা হ'ব তাৰ পৰা। আৰু আৰম্ভ কৰিবলৈ লৈছো ক্লাছটি। এতিয়া বায়ুমণ্ডলীয় প্ৰতিসৰণ বুলি ক'বলৈ হ'লে প্ৰথমতে তোমালোকে জানিব লাগিব যে পোহৰৰ প্ৰতিসৰণ মানেনো কি। যেতিয়া সেইটো আগৰ ক্লাছত তোমালোকক বুজুৱাই গৈছে, পঢ়ি আহিছা তোমালোকে, যে পোহৰ যেতিয়া দুটা মাধ্যমৰ মাজেৰে যেতিয়া পোহৰ পাৰ হৈ যায় আৰু প্ৰতিটো মাধ্যমৰ ঘনত্বটো বেলেগ বেলেগ হয়, তেতিয়া পোহৰৰ দিশৰ সলনি হয় আৰু তাকে কি বুলি কোৱা হয়? পোহৰৰ প্ৰতিসৰণ বুলি কোৱা হয়। ঠিক আছে? এতিয়া সেই পোহৰৰ প্ৰতিসৰণ বুলি বুজাৰ পিছতহে তোমালোকে বুজি পাবা যে বায়ুমণ্ডলীয় প্ৰতিসৰণনো কি। আমাৰ যি পৃথিৱীখন, গোলাকাৰ পৃথিৱীখনৰ উপৰিভাগটোত কি আছে? ধৰা মাটি, পানী, বায়ু, জীৱ-জন্তু, আমি সকলোবোৰ তাত আছো। তো সেই পৃথিৱীখনৰ উপৰিভাগটোত প্ৰতিটো বহুতবোৰ তৰপ আছে। আৰু সেই তৰপবোৰ কিহৰ ওপৰত ডিপেণ্ড কৰে? বায়ু অনুযায়ী। মানে কোনখিনি কিমান দূৰ গ'লে বায়ুটো কিমান ঘনত্বটো কিমান বেছি হ'ব, ঘনত্বটো কিমান কম হ'ব, সেইটো অনুযায়ী পৃথিৱীখনৰ উপৰিভাগৰ তৰপবোৰ বিভক্ত হৈছে। কি হয়, সেই তৰপবোৰ ভাগ হৈ যায় আৰু সেই ভাগবোৰ ডিপেণ্ড কৰে মানে বায়ুখিনি চেঁচা হয়নে, কিমানখিনি গৰম হয় সেইটোৰ ওপৰত। যেনে ধৰা চেঁচা বায়ুৰ ঘনত্বটো বেছি হয় আৰু গৰম বায়ুৰ ঘনত্বটো কম হয়। এতিয়া আহিবলৈ হ'লে এটমস্ফেৰিক ৰিফ্লেকশ্যন বুলি ক'বলৈ হ'লে পৃথিৱীৰ বায়ুমণ্ডলৰ দ্বাৰা সংঘটিত হোৱা পোহৰৰ প্ৰতিসৰণক বায়ুমণ্ডলীয় প্ৰতিসৰণ বুলি কোৱা হয়। আমাৰ পৃথিৱীখনত যোনখিনি বায়ুমণ্ডল আছে, তাত যি পোহৰৰ প্ৰতিসৰণ ঘটে সেইটোকে কোৱা হয় বায়ুমণ্ডলীয় প্ৰতিসৰণ। আমি সেই তৰপবোৰৰ কথাটো কৈছোৱে, তোমালোকে কাষৰ চিত্ৰত দেখিবলৈ পাইছা যে পৃথিৱীৰ উপৰিভাগত কিমান কিলোমিটাৰলৈকে ট্ৰপোস্ফিয়াৰ আছে, ষ্ট্ৰেটোস্ফিয়াৰ আছে, তেনেকুৱাকে তোমালোকে আগৰ ক্লাছত পঢ়িবলৈ পাবা। এইখিনি পিছলৈ তোমালোকে জানিবলৈ পাবা সেই তৰপবোৰৰ কথা। আৰু সেই তৰপবোৰ কিহৰ ওপৰত ডিপেণ্ড কৰে? গোটেইখিনি বায়ুৰ ওপৰত ডিপেণ্ড কৰে। যেনেকে একুৰা যদি মমৰ শিখা এটা জ্বলোৱা যায়, মমৰ শিখাটোৰ ওপৰৰ বায়ুখিনি কি হ'ব বা ছাইডৰ বায়ুখিনি কি হ'ব, সেইটোৰ ওপৰতো বহুতখিনি বস্তু ডিপেণ্ড কৰে। তোমালোকে এক্সাম্পল হিচাপে যদি ধৰিবলৈ যোৱা, তেনেকুৱা এতিয়া কি হয়, চেঁচা বায়ুৰ ঘনত্ব বেছি হয় আৰু সেই হিচাপে গৰম বায়ুৰ ঘনত্বটো কম হয়। আৰু সেইটো অনুযায়ীয়ে তৰপবোৰ বিভাজিত হয়, প্ৰতিটো তৰপ হয়। ঠিক আছে? এতিয়া নেক্সট শ্লাইডত আহিবলৈ গ'লে পোহৰৰ প্ৰতিসৰণ মানেনো কি সেইটো কথা মই নেক্সট এইখনত আহিছে। তোমালোকে দেখিছা, মই অলৰেডি তোমালোকক ক'লো যে প্ৰতিটো মাধ্যমৰ মাজেৰে যেতিয়া পোহৰ পাৰ হৈ যায়, তেতিয়া যিহেতু প্ৰতিটো মাধ্যমৰ ঘনত্বটো বেলেগ বেলেগ হয়, তেতিয়া কি হয়? পোহৰৰ দিশৰ সলনি হয়। আমাৰ পোহৰ ক'ৰ পৰা পৰে? আমি সূৰ্যৰ ৰশ্মিৰ দ্বাৰা আমি পোহৰটো পাওঁ। আৰু প্ৰতিটো লেয়াৰ পাৰ হৈ আমাৰ পৃথিৱীখনত পৰেহি। প্ৰতিটো লেয়াৰৰ ঘনত্বটো বেলেগ বেলেগ হয় আৰু সেইকাৰণে দিশৰ সলনি হয়। চমু ভাষাত ক'বলৈ গ'লে তাকে কোৱা হয় বায়ুমণ্ডলীয় প্ৰতিসৰণ। সেই বায়ুমণ্ডলীয় প্ৰতিসৰণ কৰিবলৈ যাওঁতে সেই বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে বহুতবোৰ পৰিঘটনা হয় আমাৰ মাজত। যেনেকে তৰাৰ তীব্ৰণি হয়, গ্ৰহবোৰ তৰাৰ নিচিনাকে জিকমিকাই নাথাকে, সূৰ্যোদয়, সূৰ্যাস্ত, এই সকলোবোৰ হয় বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে। তোমালোকে এইখিনিতে মই ক'বলৈ থাকি গৈছিলে যে
আহিব পাৰে তোমালোকৰ যে বায়ুমণ্ডলীয় প্ৰতিসৰণ কি বুলিলে কি বুজা আৰু নেক্সট আহে তৰাৰ তীৰ-বিৰণী কিয় হয় 1 মাৰ্কছৰ কুৱেশ্যন তোমালোকৰ আহিব পাৰে তেতিয়া তোমালোকে লিখিবা যে তৰাৰ তীৰ-বিৰণী বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে হয় 1 মাৰ্কছৰ কাৰণে আহিলে তোমালোকে সেই বুলি লিখিলেই হ'ল কিন্তু যদি তাতকে বেছি আহে তোমালোকে অলপ বহলাই লিখিব লাগিব বুজাব লাগিব প্ৰথমতে লিখিব লাগিব বায়ুমণ্ডলীয় প্ৰতিসৰণ মানেনো কি তাৰ পিছত তৰাৰ তীৰ-বিৰণী বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে হয় সেইটো লিখিব লাগিব এতিয়া আমি বুজিবলৈ গ'লে তৰাৰ তীৰ-বিৰণী কিয়নো হয় যিহেতু আমাৰ তৰা থাকে বহুত দূৰত পৃথিৱীৰ পৰা বহুত দূৰত থাকে বহুত দূৰত্বত তো বহুত দূৰত থাকিবলৈ হ'লে তাৰ মাধ্যম যেতিয়া তাৰ ৰশ্মিটো আমাৰ পৃথিৱীলৈ পাবহি তো বহুতবোৰ তৰপ বা বহুত মাধ্যম পাৰ হৈ আহিব লাগিব বহুত মাধ্যম পাৰ হৈ আহিলেহে তাৰ তৰাৰ পৰা অহা পোহৰ আমাৰ মাজত আমি দেখিবলৈ পাম যেতিয়া বহুত মাধ্যম পাৰ হৈ আহিব তেতিয়া সেই পোহৰৰ গতিপথ বা দিশটো সলনি হ'ব সেয়েহে তৰাটো যোনটো আপাত অৱস্থান যোনটো মানে একচুৱেল যোনটো পজিশন সেই পজিশনটো আমি দূৰৰ পৰা যেতিয়া দেখিম তেতিয়া অলপ মানে সলনি নিচিনাকে দেখিম একচুৱেল যোনটো পজিশনটো সেইটো নেদেখো আৰু যোনটো তৰাৰ পৰা যোনটো পোহৰ বায়ুমণ্ডলৰ থ্ৰুদি পৃথিৱীত পৰিব সেইটো অবিৰতভাৱে প্ৰতিফলিত হয় আৰু সেইটো যাৰ ফলত প্ৰতিসৰণাংক সলনি হৈ গৈ থাকে আৰু সেয়েহে যোনটো তৰাৰ কেতিয়াবা উজ্জ্বল দেখো কেতিয়াবা সৰু দেখো ম্লান দেখো সেই কাৰণে তৰাৰ তীৰ-বিৰাই থকা নিচিনা লাগে আমাৰ পৃথিৱীৰ পৰা বহুত দূৰত থাকে প্ৰথম কথা দ্বিতীয় কথা হয় বহুতো মাধ্যম পাৰ হৈ আহে দূৰত থাকে যিহেতু তাৰ মাজত বহুতবোৰ মাধ্যম আহি পৰে সেই মাধ্যমৰ মাজেৰে পোহৰটো পাৰ হৈ আহিব লাগিব সেই মাধ্যমৰ মাজেৰে পোহৰটো পাৰ হৈ আহোতে কি হ'ব কেতিয়াবা প্ৰতিসৰণাংকটো সলনি হৈ গৈ থাকিব আৰু সেই কাৰণে কেতিয়াবা উজ্জ্বলতা আহে আৰু কেতিয়াবা ম্লান হৈ পৰি যায় এতিয়া নেক্সট আহিলে গ্ৰহবোৰ তীৰ-বিৰাই নাথাকে কিয় গ্ৰহবোৰ তীৰ-বিৰাই নথকাৰ কাৰণটো হৈছে বায়ুমণ্ডলীয় প্ৰতিসৰণ তৰাবোৰ আমাৰ দূৰ দিগন্তত অৱস্থিত থাকে কিন্তু সেই হিচাপে গ্ৰহবোৰ সিমান দূৰত নাথাকে পৃথিৱীৰ পৰা অলপ ওচৰত থাকে আৰু তৰাবোৰ হৈছে জাষ্ট এটা পোহৰৰ এটা বিন্দু কিন্তু গ্ৰহবোৰ বহুতো বিন্দুৰ সমষ্টি যিহেতু বেছি দূৰত নাথাকে আৰু বহুতো বিন্দু একেলগ হৈ থাকে পোহৰৰ বহুতো বিন্দু মানে একেলগ হৈ থাকে সেই কাৰণে সিহঁতি বেছি দূৰত্ব অতিক্ৰম কৰিব নালাগে তাৰ পৰা অহা পোহৰটো বেছি দূৰত্ব অতিক্ৰম কৰিব নালাগে মানে বহুত বেছি মাধ্যম অতিক্ৰম কৰিব নালাগে যিহেতু বহুত বেছি মাধ্যম অতিক্ৰম কৰিব লগা নহয় দূৰত্বটো বেছি নাথাকে সেই কাৰণে প্ৰতিসৰণৰ যোনটো গড় মানটো শূন্য হৈ পৰে প্ৰতিসৰণৰ যেতিয়া গড় মানটো শূন্য হৈ পৰিব সেই কাৰণে তৰাবোৰৰ নিচিনাকে তীৰ-বিৰাই থকা নিচিনা আমি নেদেখো পৃথিৱীৰ পৰা ঠিক আছে এতিয়া আহিলে অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত অগ্ৰিম সূৰ্যোদয় আৰু পলম যোনটো সূৰ্যাস্ত তাৰ সেই পৰিঘটনাটোৰ মূলতো আছে বায়ুমণ্ডলীয় প্ৰতিসৰণ বুলি ক'বলৈ গ'লে মানে কি হয় সূৰ্যটো যোনটো প্ৰকৃত সূৰ্যাস্তৰ যোনটো সময় থাকে সেই সময়টোকে আমি আগত দেখো 2 মিনিট আগত দেখো আৰু যোনটো সূৰ্যাস্তৰ এটা সময় থাকে সেই 2 মিনিট পিছতো আমি সূৰ্যটো দেখি থাকিবলৈ পাওঁ আৰু সেইটো ঘটে সেই পৰিঘটনাটো ঘটে বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে এডভান্স সানৰাইজ আৰু ডিলেড সানছেট অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত
যোনটো প্ৰকৃত সূৰ্যাস্ত হয় আৰু যোনটো আপাত সূৰ্যাস্ত মানে যোনটো একচুৱেল সূৰ্যাস্তৰ সময় থাকে সেই সময়ৰ মাজৰ যোনটো পাৰ্থক্য হয় সেই পাৰ্থক্যটো সদায় থাকে প্ৰায় 2 মিনিট মানৰ এটা পাৰ্থক্য থাকে আৰু সেই পাৰ্থক্যটোৰ মূলতঃ হয় বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে আমাৰ পৃথিৱীখনৰ উপৰিভাগটোত জীৱ-জন্তু উদ্ভিদ এই সকলোবোৰ আছে সেই সকলোবোৰৰ আৱৰি আছে বায়ুমণ্ডলখন বায়ুমণ্ডলখনৰ প্ৰতিটো তৰপ বায়ুমণ্ডলৰ ওপৰত প্ৰতি তৰপ আছে সেই তৰপখিনিত কি হয় চেঁচা বা গৰম সেই বায়ু অনুযায়ী প্ৰতিটো তৰপৰ ঘনত্বটো বেলেগ বেলেগ হয় যেতিয়া সূৰ্যৰ পৰা অহা পোহৰ পৃথিৱীত পৰে তেতিয়াহ'লে সেই প্ৰতিটো তৰপৰ কাৰণে ঘনত্বটোৰ কাৰণে পোহৰৰ দিশ সলনি হয় আৰু সেইটোকে কয় বায়ুমণ্ডলীয় প্ৰতিসৰণ ঠিক আছে আমি আৰু বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে বহুতবোৰ পৰিঘটনা ঘটে যেনে তৰাই তিৰবিৰাই থাকে সূৰ্যোদয় আৰু সূৰ্যাস্ত এই সময়খিনিৰ মাজত এটা পাৰ্থক্য থাকে 2 মিনিটৰ প্ৰায় 2 মিনিটৰ এটা পাৰ্থক্য থাকে আৰু তোমাৰ গ্ৰহবোৰে তিৰবিৰাই নাথাকে তৰাবোৰৰ তিৰবিৰণিৰ মাজৰ কাৰণটো হৈছে তৰাবোৰ যিহেতু বহুত দূৰত থাকে আৰু পোহৰৰ এটা বিন্দুৰ সমষ্টি হয় সেইকাৰণে বহুতো দূৰৰ পৰা আহে পোহৰৰ ৰশ্মিটো আৰু মাত্ৰ এটা বিন্দুৰ পোহৰৰ সমষ্টি পোহৰ হয় বহুত দূৰৰ পৰা আহে যিহেতু তাৰ মাজত বায়ুৰ বহুতবোৰ তৰপ পৰি যায় সেইকাৰণে তিৰবিৰাই থাকে গ্ৰহবোৰৰ কি হয় প্ৰতিসৰণাংক প্ৰায় শূন্য হয় শূন্য বুলি ক'বলৈ গ'লে কাৰণ গ্ৰহবোৰ বহুতো বিন্দুৰ সমষ্টি পোহৰৰ বিন্দুৰ সমষ্টি হয় সেই পোহৰখিনি গ্ৰহবোৰ বেছি দূৰতো অৱস্থিত নাথাকে কাৰণ গ্ৰহবোৰ তৰাৰ তুলনাত গ্ৰহবোৰ বহুত ওচৰত থাকে আৰু সেইকাৰণে গ্ৰহবোৰ ইমান তিৰবিৰাই থকা নিচিনা আমাৰ নালাগে এইখিনিতে মই ভাবিছো বায়ুমণ্ডলীয় প্ৰতিসৰণ সম্পৰ্কে মই তোমালোকক কিছু আভাস দিব পাৰিলো আশা কৰো তোমালোকৰ কাৰণে অলপ হ'লেও লাভৱান হৈছে ধন্যবাদ